লাইফত ফাৰ্ষ্ট টাইম আমি বিনা টিকেটত গৈছোঁ আজি বিনা টিকেটত লাইফত ফাৰ্ষ্ট টাইম আমি আহি পালোঁ টিলিঙা মন্দিৰ আৰু আপোনালোক লাইন চাব পাৰে কিমান দূৰলৈকে আছে তো গাইছ আমি এতিয়া দুলিজানৰ ষ্টেচনৰ পৰা গৈ আছোঁ বেটেৰী ৰিক্সাত हेलो एवरीवन गुड मॉर्निंग वेलकम बैक टू माय यूट्यूब चैनल तो আপোনালোকক জনাইছিলোঁ যে আমি যোৱা সোমবাৰে আহি পাইছিলোঁহে আমাৰ নিজৰ ঘৰলৈ তো এতিয়া আমি যোৱাকালি আমাৰ ডিপ্লিঙত সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে তো আমাক সম্বৰ্ধনা জনালে আৰু মোৰ লগৰ এটা আছিলে যোনটো একেলগতে আছিলে আৰু চাৰিটা লেটাৰ মাৰি দিলে মেট্ৰিকত আৰু ধুনীয়াকৈ আৰু ৰিচি গৈছে আৰু দুজনমান আহিছে লগৰ ক'ৰ পৰা খামলুঙৰ পৰা আহিছে ধুনীয়াকৈ আৰু এতিয়া আমি গৈ আছোঁ ষ্টেণ্ডলৈ আমি টিলিঙা মন্দিৰ ফুৰিব গৈছোঁ আহি পিনে ক'তো ফুৰিব যোৱা নাই তো সেইটো কাৰণে আমি গৈছোঁ ডাইৰেক্ট ষ্টেণ্ডত এতিয়া আৰু এইপিনে আমাৰ গাড়ীটো দেখুৱাই নাই তো এতিয়া গাড়ী পাম নে নাই ৰাতিপুৱা এখন গাড়ী যায় বোলে তো এতিয়া গাড়ীখন পাম নে নাই আৰু ট্ৰেইন কেইটা বজাত আছে 9:27 নে 9:02 আছে দুখন আছে কোনখনত যাম এতিয়া টিকেট পাম লগ পাম অলপ পাছত গাড়ীত যাওঁতে তো গাইছ আমি এতিয়া গাড়ীতে আহি উঠি আছোঁ আৰু ঋষি এতিয়া বাহিৰত আছে আৰু চব পাৰ্টনাৰবোৰে ইয়াতে আছে এইপিনে ৰাহুল ফ্ৰী ফায়াৰ পগলাকেইটা এইপিনে এজন আছে আৰু এতিয়া গাড়ী সময় হৈ গৈছে যাবলৈ এতিয়া সময় আছে অলমষ্ট 8:30 তো ট্ৰেইন আছে 9:02 তো আমাক অলপ জলদি পাব লাগিব গাড়ী অলপ টাইমো হৈ গৈছে এতিয়া যাব চাগে তো আৰু এইপিনে আমাৰ চিতুদা ড্ৰাইভাৰ ছাৰ তো গাইছ আমি এতিয়া ধুনীয়াকৈ যাম তো লগ পাম ষ্টেচনত তেতিয়ালৈকে আপোনালোকে দুটামান চিনেমেটিক চেক কৰক তো গাইছ আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া ষ্টেচন গৈ আছোঁ আৰু আমাৰ চব লগৰকেইটাই গৈ আছোঁ এইপিনে আছে নতুন পাৰ্টনাৰ মহেশ আৰু এইপিনে চব লগৰবিলাক গৈছে আৰু পিছফালেও আহি আছে চবেই তো এতিয়া আমি ষ্টেচনত গৈ আছোঁ তো লগ পাম অলপ পাছত ডাইৰেক্ট ষ্টেচনত ফাইনেলি আমি আহি পালোঁ ট্ৰেইন ষ্টেচন আৰু আমি আহি পিনে আমাৰ টিকেট চিকেট হৈ গ'ল আমাৰ 5জনৰ কৰিলোঁ বাকী আমাৰ টোটেল আছে 12জন তো আৰু এইপিনে 2জন আহিছিলে ৰাজ আৰু তৰুণ ইহঁতে আগতে স্কুটি লৈ পিনে আহি গ'ল তো আমি এই গাড়ীত আহিলোঁ কেইজনমান আৰু খামলুঙৰ 2-3জন আহিছিলে সিহঁতৰ লগৰকেইটা তো এতিয়া লগৰকেইটাতো আছেই তো এতিয়া সময় হৈ গ'ল অলমষ্ট 9:40 তো আৰু ট্ৰেইনটো ইয়াত লিখা আছে ধুনীয়াকৈ 9:11 লেট আছে তো 10টামান বজাত আহিব আৰু গৈ পাওঁতেতো বহুত দেৰি হৈ যাব তো ইয়াৰ পৰা আমি যাম তিনিচুকীয়া তাৰপিছত আৰু তিনিচুকীয়াৰ পৰা আকৌ ট্ৰেইন নহ'লে গাড়ীত যাব লাগিব তো লগ পাম অলপ পাছত জনাম কিহত যাম আমি ফাইনেলি আমি আহি পালোঁহি দুলিয়াজান আৰু আমাৰ ট্ৰেইনত এতিয়া নামিলোঁ ট্ৰেইন এতিয়া যাবগৈ তো এতিয়া আমি ইয়াৰ পৰা যাম বৰডুবি পৰা ক'ত তো গাইছ এতিয়া আমি বৰডুবি যাম বৰডুবি ইয়াৰ পৰা 4-5 কিলোমিটাৰ হ'ব তো এতিয়া গাড়ীত উঠিম তো এইপিনে আমাৰ আছে ৰাজা আৰু এইপিনে ঋষি এতিয়া আমাৰ গাড়ী পিনে ট্ৰেইন গৈছে এতিয়া তো গাইছ গাড়ীত উঠাৰ পাছত লগ পাম আপোনালোকক ডাইৰেক্ট টিলিঙা মন্দিৰত তো গাইছ আমি এতিয়া দুলিজানৰ ষ্টেচনৰ পৰা গৈ আছোঁ বেটেৰী ৰিক্সাত আৰু এতিয়া আধা ঘণ্টাৰ ৰাস্তা কমেও আছে আধা ঘণ্টামান লাগি যাব টিলিঙা মন্দিৰ তো এতিয়া তেতিয়ালৈকে আপোনালোক চিনেমেটিক চেক কৰক লাইন
চাব পাৰে কিমান দূৰলৈকে আছে টিলিঙা মন্দিৰ। দৰ্শন কৰিবলৈ ৰখি আছোঁ আৰু লাইন বহুত দেৰি আছে, কমেও 1.5-2 ঘণ্টা লাগি যাব। তো দৰ্শন কৰি তাৰপাছত আপোনালোকক চিনেমেটিক চেক কৰাম। আমাৰ দৰ্শন চৰ্শনটো হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ ফটো চটো উঠিম আৰু টিলিঙা মন্দিৰত আপোনালোকক চিনেমেটিক চেক কৰাম। তো তেতিয়ালৈকে আপোনালোক চিনেমেটিক চেক কৰক। তো গাইজ এতিয়া সময় হৈ গ'ল অলমষ্ট 2:35 হ'ল চাগে। তো আৰু দৰ্শন চৰ্শনৰ সময় হৈ গ'ল আৰু যোৱা টাইমো হৈ আছে আৰু ট্ৰেইন আছে কমেও 4:30। তো আমাক ইয়াৰ পৰা 3:30-4:30 ওলাই যাব লাগিব, কাৰণ অলপ দূৰত আছে ন। তো আপোনালোকেতো জানে টিলিঙা মন্দিৰৰ কাহিনী, আৰু আপোনালোকে চিনেমেটিক চেক কৰি দিলেই চাগে। আৰু এইপিনে আছে পূৰা টিলিঙা ভৰ্তি কৰি থোৱা থাকে এইপিনে। তো গাইজ টিলিঙা মন্দিৰত টিলিঙাৰ কাৰণে বিখ্যাত, সেইটো কাৰণে এইপিনে পূৰা পৰি থাকে টিলিঙা, আৰু এইপিনে ওপৰতো টিলিঙা আছে। আৰু এইপিনে পিছফালে টিং চিন লগোৱা নাই এতিয়া, আগতে আছিলে হপায়। তো ইয়াতে আমাৰ ফটো তোলা নিষেধ লিখা আছে। তো ইয়াত ফটো চটো উঠাব নোৱাৰিলে ভিতৰতো। তো সেইটো কাৰণে আমাৰ বাহিৰৰ পৰা আপোনালোককো চিনেমেটিক চেক কৰালোঁ আৰু ধুনীয়াকৈ তাত দৰ্শন চৰ্শন কৰি ল'লোঁ। তো এতিয়া টাইম হৈ গৈছে যোৱা। তো ইয়াৰ পৰা ওলাম এতিয়া চাগে। তো লগ পাম অলপ পাছত। তো গাইজ আমি টিলিঙা মন্দিৰৰ পৰাতো ওলাই আহিলোঁ। এতিয়া ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ আমি খোজকাঢ়ি, কাৰণ আমি বেটেৰী ৰিক্সা পোৱা নাই। এতিয়া ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ। কমেও 5-6 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। তেতিয়ালৈকে ট্ৰেইনৰ টাইমো হৈ যাব। আমি খানা খাই ল'লোঁ, অলপ গৰম লাগিছিলে ঠাণ্ডা কালত। তো এতিয়া ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ, লগ পাম অলপ পাছত। তো গাইজ আমি ষ্টেচন আহি পালোহি আৰু আমি টিকেট চিকেট কৰা নাই, আৰু লাইফত ফাৰ্ষ্ট টাইম আৰু বিনা টিকেটত আমি ভজুলৈ যাম। আজি টিকেট চিকেট কৰা নাই। মানুহ পূৰা ভৰ্তি হৈ আছে আৰু এতিয়া ট্ৰেইন আহিব চাগে। তো ট্ৰেইন অহাৰ পাছত লগ পাম। তো গাইজ আমি এতিয়া ট্ৰেইনত উঠি গ'লোঁ আৰু দৰ্জা কিনাৰত বহি আছোঁ। আৰু আপোনালোকক এটা কথা জনাইছোঁ, লাইফত ফাৰ্ষ্ট টাইম আমি বিনা টিকেটত গৈছোঁ। আজি বিনা টিকেটত লাইফত ফাৰ্ষ্ট টাইম। আজিলৈকে কেতিয়াও মানে বিনা টিকেটত ক'তো যোৱা নাই। তো আজি বিনা টিকেট প্ৰব্লেমটো এনেকুৱা হৈছে, টিকেটেই নাপালোঁ সেইটো কাৰণে। তো এতিয়া আমি দৰ্জা চুকত বহি আছোঁ। তেতিয়া আপোনালোকক চিনেমেটিক চেক কৰাই দিম বাৰু। লগ পাম অলপ পাছত চিনেমেটিক চেক কৰি ল'ব। ফাইনেলি আমি আহি পালোহি আমাৰ ভজু। তো এতিয়া সময় হৈ গৈছে অলমষ্ট 5:30। 6:30। তো এতিয়া আমি 6:30 ঘৰ পালোহি, আৰু গাড়ীটো এতিয়া পাম নে নাই চাগে। গাড়ী কণ্টেক্ট কৰা আছে ন? মুক্তিদাৰ গাড়ীখন কণ্টেক্ট কৰি থৈছোঁ ধুনীয়াকৈ। তো এতিয়া মানুহকেইটা গৈ আছোঁ, আৰু মুক্তিদা এতিয়ালৈ ৰখিব চাগে। তো আমি ঢেৰ মানুহ আছোঁ বুলি ক'লোঁ। তো এতিয়া যাওঁ মুক্তিদা গাড়ীলৈ, তাৰপিছত লগ পাম। গাইজ ফাইনেলি আমি আহি পালোহি ঘৰ, আৰু আহি পিনে এতিয়া বিচনাত আমি স্লাইন লৈ পিনে বহি আছোঁ। এইপিনে আছে আমাৰ অক্ষয়, স্লাইন লৈ পিনে বহি আছে, শুই আছে। আৰু এইপিনে আমাৰ স্লাইন এতিয়ালৈকে খতম হোৱা নাই, চাৰ্টৰ কাৰণে দেখুওৱা নাই। আৰু এইপিনে এটা ওলমি থোৱা আছে, আৰু এইপিনে আপোনালোক চাব পাৰে আমাৰ স্লাইন লাগি আছে। আৰু কাৰণ আমাৰ 3 মাহমান ৰাইড হোৱাৰ কাৰণে পূৰা অৱস্থা বেয়া হৈছিলে। ঘৰ আহি পিনে সময় পোৱা নাছিলোঁ। তো এতিয়া স্লাইন ল'লোঁ। তো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বাই বাই, গুড নাইট।